everyone, welcome back to my channel Ruhi's Blog. আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেললৈ আৰু মোৰ হাজবেণ্ড গৈছিল নাগশংকৰ দেৱাললৈ তেওঁ কিছুমান ভিডিঅ' কৰি আনিছিলে ভাবিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰো আপোনালোককো দেখাও আহকচোন ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই যাব আৰু ভিডিঅ'টো আৰম্ভ কৰো লখিমপুৰ সাইডৰ পৰা আহিলে বাও সাইডে সোমাব লাগে নাগশংকৰ দেৱাললৈ আৰু তেজপুৰ সাইডৰ পৰা আহিলে সোঁ সাইডে সোমাব লাগে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰো আৰু এয়া আহি পালেহি আৰু এয়া বাও সাইডে সোমাইছে নাগশংকৰ দেৱাললৈ আৰু দেখিছে চাৰিও কাষে আম গছ আছে আৰু বহুতো গছ আছে আম লাগি আছে পকি আছে দুই কাষে আম গছ আৰু মানুহৰ ঘৰ পৰিৱেশটো খুবেই ধুনীয়া এটা গাঁৱলীয়া পৰিৱেশ দুইফালে আম গছে ভৰ্তি হৈ আছে দেখা পাইছে আপোনালোকে টাৰ্ণিংটো লৈ নাগশংকৰ দেৱালয় পালেহি এই পুনে পুনে গ'লে গাঁৱলৈ যাব পাৰে আৰু এয়া হৈছে নাগশংকৰ দেৱালয় দেখিছে পৰিৱেশটো খুবেই ধুনীয়া খুবেই এটা সুন্দৰ পৰিৱেশ নিজান পৰিৱেশ এটা আৰু এয়া হৈছে মন্দিৰৰ মেইন মন্দিৰ ভাগ দেখিছে কি ধুনীয়া এটা পৰিৱেশ আৰু এজন হৈছে পূজাৰীজন আৰু পূজাৰীজনে তেওঁলোকক ভিতৰ ভাগলৈ লৈ গৈছে আহকচোন ভিডিঅ'টো চাই যাওক আপোনালোকে আৰু এয়া হৈছে ভিতৰৰ ভাগ নাগশংকৰ মন্দিৰৰ ভিতৰৰ ভাগৰ কথাখিনি পূজাৰীজনে কৈছে পূজাৰীজনে কোৱা কথাখিনি আপোনালোকে শুনকচোন দেখা পোৱা হয় নাগা মঠৰ আধাৰ দিনতে এইটো স্থাপন হৈছে স্থাপন কৰি এই মন্দিৰ ভাগ বনাইছে এতিয়া এইবোৰ পিছত বনাই দিছে এইবোৰ হেৰি ইটা নহয় এইটো মস্ত শিল্প পৰা আহিছে নাজানো মূৰ্তি আছে ডাঙৰ পানী বাঢ়ি আছে মানে এতিয়া পানী খাব আৰু ইয়ালৈকে উঠিছিলে পানী কৃষ্ণ এয়া আশীষ লৈ তেওঁলোকে ওলাই গৈছে আৰু এয়া হৈছে হাজবেণ্ড তেওঁ এইখিনি ভিডিঅ' কৰিছে চব কি ধুনীয়া পৰিৱেশ এটা হৈছে এয়া আবেলি বেলা খুবেই মনোমোহা দৃশ্য আৰু এয়া জিৰণি কোঠা ইয়াতে আঁতৰৰ ভোকত আহিলে ইয়াতে জিৰণি লয় এয়া নতুনকৈ বনাই থকা হৈছে আৰু এয়া হৈছে মন্দিৰ আৰু এয়া ভকত বৈষ্ণৱে জিৰণি লয় আৰু ইয়াতে চাকি বন্তি জ্বলোৱা হয় আৰু এইটো হৈছে বিবাহ ভৱন ইয়াত বৈবাহিক কাৰ্য সম্পন্ন কৰা হয় এয়া বনোৱা বেছি দিন হোৱা নাই নতুনকৈ বনাই আছে সকলোখিনি চব কি ধুনীয়া এটা পৰিৱেশ খুবেই মনোমোহা এটা দৃশ্য
আৰু এতিয়া নাগশংকৰ দেৱালয়ৰ বুঢ়া কাছ, তাত বুঢ়া কাছ আছে পুখুৰীত, সেয়া পুখুৰীত তেওঁলোকে কাছ চাবলৈ গৈ আছে। আহকচোন আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু এয়া চাওক বিস্কুট খুৱাইছে কাছক, বহুত ডাঙৰ ডাঙৰ বহুত কাছ আছে ইয়াত 100 বছৰৰ পুৰণি এই কাছও আছে আৰু বহুত আঁতৰৰ পৰা কাছবিলাক আনি সংৰক্ষণ কৰি ইয়াত ৰখা হয়। আৰু ইয়াত বহুত ডাঙৰ ডাঙৰ বহুত বিবিধ ধৰণৰ মাছ পোৱা যায়। চাই থাককচোন, দেখিছে কাছ কিমান আছে ইয়াত, সৰুৰ পৰা ডাঙৰলৈকে ইয়াত কাছ পোৱা যায়। দেখিছে বিস্কুট খাবলৈ কেনেকৈ ওলাই আহিছে কাছসমূহ, এটা বিৰল দৃশ্য। এয়া চাওক, এয়া হৈছে বুঢ়া কাছ। চাওক পুখুৰীটো কিমান ডাঙৰ, চাৰিওফালে বহুত ডাঙৰ, বহুত বিঘাৰ মাটিৰ পুখুৰী এইটো। আৰু এয়া কাছ দেখিছে, বহুত কাছ আছে ইয়াত। ইয়াত মানুহে আহি কাছক বিস্কুট মুড়ি আদি এইবিলাক দিয়ে আৰু তেওঁলোকে খায়। আপোনালোকে যদি আজিৰ ব্লগটো চাই ভাল পাইছে তেন্তে ব্লগটো লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত শ্বেয়াৰ কৰি দিব। যিসকলে নতুনকৈ ভিডিঅ' মোৰ চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিবলগীয়া সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহৰ লগত আপোনালোক ন'টিফাই হৈ থাকে। চাওক কি এটা বিৰল দৃশ্য, এই ভিডিঅ'টোৰ বাবে এটা লাইক কৰিব। এয়া দেখিছে কি ধুনীয়া দৃশ্য, এয়া পুখুৰীটো চাৰিওফালে কি ধুনীয়া, আৰু এয়া মানুহ আহিছে চাবলৈ। আৰু এই ঘৰটোত বিহু প্ৰশিক্ষণ দিয়া হয় আৰু ইয়াতে মুকলি বিহু পাতে। এতিয়া সময় হ'ল ইয়াৰ পৰা যোৱাৰ, তেওঁলোকে ইয়াত যাবলৈ ওলাইছে। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মৰা হৈছে। আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।